ইমান মানুহ কিন্তু এখন কোনো বিয়া ঘৰৰ দৃশ্য নহয়। হয় হয় এজন ময়ে হয়, কিন্তু কোনো বিয়া ঘৰৰ ৱেটাৰ নহয়। আৰু এইখনো কোনো বিয়া ঘৰৰ গেট নহয়। তো সকলোবোৰ জানিবলৈ ঘূৰি যাব লাগিব ৰাতিপুৱালৈ। ইফালে আমাৰ যুৱ সমাজৰ সমূহীয়া চৰবত আৰু লালমোহন খুৱাইছে, খাই লৈছোঁ ঈদ বুলি। ঈদ উপলক্ষে দিনত বিশেষ একো নাই। আপোনালোকে দেখিলে ৰাতিপুৱা চৰবত খোৱা, ৰাস্তাৰে যিমান মানুহ গৈছে ধৰক সকলোকে চৰবত খোৱা হৈছে। আমাৰ কাৰ্যসূচী ৰখা হৈছিলে জামাতৰ। আপোনাৰ ৰাতি লাইটৰ ইয়াৰ পৰা ফিটিং কৰা হৈছে লাইট। আদৰণিখন চাই লওক আমাৰ, যিহেতু এইটো সময়ত হিন্দু মুছলিমৰ যিটো বিভ্ৰান্তি সৃষ্টি কৰিছে কিছুমান দলে বা কিন্তু এতিয়া হিন্দু মুছলিমৰ সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আদৰণিখন এখন গামোচা আৰু মৰাই দি প্ৰথম আৰম্ভণি কৰা হৈছে। তো আগলৈ চাই যাব ভিডিঅ'টো কণ্টিনিউ। পুৰণা যুৱ জামাত হৈ সমূহ বিশ্বলৈ ঈদ মুবাৰকৰ শুভেচ্ছা জনালোঁ। আৰু আমি ঈদৰ উপলক্ষে আজি চৰবত আৰু কিছু মিঠাইৰ ব্যৱস্থা কৰিছোঁ। সকলো ৰাইজ আহিছে আৰু গ্ৰহণ কৰিছে, আমাৰ বহুত আনন্দ লাগিছে। সকলো মানৱ বিশ্ব মানৱলৈ ঈদ মুবাৰক। জাম নকৰিবা, জাম ভাঙি দিয়া। ঈদ মুবাৰক। ব্লগ বনি ব্লগ বনি
আসসালামু আলাইকুম। আমি ৰিয়া পুৰণা জামাতৰ হৈ আমাৰ গোটেই অসমবাসীলৈ আমি এটা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি এটা সকলো জাতি ধৰ্ম নিৰ্বিশেষৰ পৰা আমি এটা সুন্দৰ এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ ইয়াত হিন্দু মুছলিম কোনো ভেদাভেদ নাই। আমি ইয়াত সকলো আমাৰ মিলা প্ৰীতি আছোঁ। ঈদ উপলক্ষে আমি ৰাইজক অকণমান ঈদৰ মিঠাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। তালৈকে সকলো ৰাইজ আহিছে, আমি ভাল লাগিছে, বহুত আনন্দিত। আৰু এনেকৈ হেপী ঈদ মুবাৰক। প্ৰথমতে সকলো বিশ্ববাসীলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই ঈদে যাতে সকলোৰে মাজত ঐক্য, শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ কঢ়িয়াই আনে তাৰ কামনা কৰিলোঁ। আৰু বৰ্তমান সময়ত আমি আমাৰ গাঁৱত, আমাৰ এৰিয়া গাঁৱত যি গেট আমি বনালোঁ ঈদত, প্ৰত্যেক বছৰে আমি এনেকুৱা গেট বনাওঁ। আৰু আমি কিছু লাইটৰ ব্যৱস্থা কৰিছিলোঁ। আৰু কিছু আমি হিন্দু মুছলমান ইয়াত যি য'ত ধৰ্ম আছে সকলোৰে কাৰণে, ৰাস্তাত অহা যোৱা মানুহৰ কাৰণে আমি কিছু চাহ নাস্তাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু এনেকৈ আমি সকলো ধৰ্ম নিৰ্বিশেষে বিশ্বমানৱলৈ ঈদৰ শুভেচ্ছা দি গ'লোঁ। ব'লক যাওঁ এতিয়া দেশৰ বন্ধুৰ ঘৰত ঈদ খাবলৈ। এইজন বন্ধুৰ ঘৰত ঈদ খাবলৈ আহিলোঁ। তো আমাক চাহ দিলে, ৰসগোল্লা, কেক, নিমকি আৰু খেজুৰ। আৰু পুনৰ এবাৰ সকলোলৈকে ঈদৰ শুভেচ্ছা যাচিলোঁ। ৰসগোল্লাৰ দৰে সকলোৰে জীৱন মিঠা হৈ পৰক তাৰেই কামনাৰে ধন্যবাদ।